নমস্কাৰ, পোনপ্ৰথমে সকলোলৈকে পুনৰ এবাৰ মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অসমীয়া 12টা মাহৰে সুকীয়া সুকীয়া তাৎপৰ্য আছে। এই 12টা মাহৰ আকৌ অসমৰ গ্ৰাম্য জীৱনৰ সৈতে মধুৰ সম্পৰ্ক আছে। প্ৰকৃতাৰ্থত অসমীয়া মাহসমূহেই অসমৰ চহা জীৱন বৰ্ণাঢ্য কৰি তুলিছে। বহাগ বুলিলেই যেনেদৰে প্ৰকৃতিৰ এক মনোমোহা ৰূপ, একেদৰে জেঠ আহাৰ মাহৰ অসমখনতো চৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আৰু এতিয়া হৈছে ভাদ মাহ। দুদিন আগলৈকে পথাৰত ব্যস্ত ৰাইজৰ এক প্ৰকাৰৰ জিৰণি লোৱাৰ সময়। যোৱা 2-3টা মাহত ৰাইজৰ নামঘৰলৈ যাবলৈ সময় নোহোৱা হৈছিল। কিন্তু ভাদ মাহ সোমোৱাৰ লগে লগে গাঁৱৰ প্ৰতিটো নামঘৰ ভক্তপ্ৰাণ ৰাইজে ভৰি পৰে। গুৰু দুজনাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও এই ভাদ মাহতে পৰা বাবেই নামঘৰৰ চৌপাশ নাম প্ৰসংগ হৰিধ্বনিৰে মুখৰিত হৈ পৰে। এই পবিত্ৰ ভাদ মাহত গাঁৱৰ পুৰুষ মহিলাই ভাগৱত পাঠ, হৰিনাম আদি গাই নামঘৰৰ পৰিৱেশৰ সৌন্দৰ্য আৰু দুগুণে বৃদ্ধি কৰে।